সো নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিন হ'ল ভিডিঅ' কৰা হোৱা নাই আৰু আজি হৈছে শিৱৰাত্ৰি সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা যাচিলোঁ আৰু আমি শিৱৰাত্ৰি বুলি অকণ ৰাতিপুৱাই হ'ল এতিয়া আহিলোগৈ বাৰু সো ৰাতিপুৱাই মৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ তাৰপিছতে এইপিনে পুৰণা শিৱস্থান গৈছিলোঁ আমাৰ প্ৰতিটো অলপ ভিডিঅ' বনাইছিলোঁ ভাবিছোঁ আপোনালোকক ব্লগ হিচাপে দেখাওঁ সো বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তাৰ শিৱৰাত্ৰি বুলি এটা স্পেচিয়েল ব্লগ আপোনালোকক দেখালোঁ সো বলক আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে এনজয় সো গাইজ আমি ফাইনেলি আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ আৰু এতিয়া ভিতৰলৈ আমি সোমাই যাম আৰু ইমান ভিৰ হৈছে ভিতৰলৈ সোমাব পাৰোঁ নে ঠিক নাই তথাপিতো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম সো গাইজ লাইন দেখিছে ভিৰ বহুত গতিকে ভিতৰলৈ সোমাই যাব পৰা নাই আমি বাহিৰতে চাকি বন্তি জ্বলালোঁ আৰু ইয়াৰ পৰা আমি অকণ ৰখি পেলাই যাবগৈ লাগিব ভিতৰলৈ সোমাবলৈ বহুত দেৰি হ'ব গতিকে চাই থাকক আপোনালোকে সো গাইজ আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই দিলোঁ এতিয়া আমি পুৰণা শিৱস্থান যাম আমোলাপট্টিত থকা সো তালৈ গৈ থাকক আপোনালোকে চাই থাকক সো গাইজ আমি পালোহি পুৰণা শিৱস্থান আৰু ভিতৰতে যাওঁ সেৱা কৰোঁ তাৰপিছত ওলাই আহোঁ ভিডিঅ'টো কেনেকুৱা পালে চাই নিশ্চয় জনাব যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক মেন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত আজিলৈ